কি অৱস্থা, চাৰিওফালে পানীয়ে পানী চাৰিওফালে। তো আপোনালোকৰ ফালে এই গৰমৰ যে পানী চ' ফ্ৰেণ্ডছ, এইটো হ'ল আমাৰ ঘৰ। চাওক আমাৰ ঘৰৰ অৱস্থা কেনেকৈ হৈছে, প্ৰায় কিমান পানী হৈছে চাওক। আজি অলপ পানী কমিছে, আজি এইটো কালভাৰটো অতি হৈ যেতিয়া আমি ইমান ধাৰ পৰিব। পানী চাৰিওফালে পানী আৰু পানী, চাৰিওফালে পানী আৰু ৰাস্তাটো অলপ শুকান আছে, সেইফালে পানী লৈ শুকান আছে দুটা আছে, বাকী অলপ পানী Baby, baby. अपना खेले को अनुभव लगी আমি দেখে আছি তার মানে আমার ইয়াকে বন্যা কি হয়ে গেছে ধান আরো পানি হয়ে আছে তাহলে ছাগে ছিল তাদের পুরা আজকে তো যদি হয় নাই বই আছিল বই আছিল আহিব দিয়া এতিয়ালৈকে হোৱাই নাই আধামান বজাত আহিব বুলি কৈ আছে কোনে কৈছে আমি এতিয়া ফোন কৰিলোঁ ক'লে আপোনালোকে কি কৰিব খালি আমি লিষ্ট দি দিছোঁ তাত কি ক'লে আপোনালোকে আহি কিনি লৈ যাব মোটামুটি 12টামান বাজিব আহিব এইবিলাক কি গৰু ছাগলী আপোনাৰে হয় ৰাইজ এইবিলাক আমাৰ এইটো চেয়াৰমেনৰ বাৰী এইটো অঁ এইটো ভাল কৰি তুলিব লাগিব এইটো হেমন্তত যাব Oh,
পুৰা ৰেডি গৰু খানা গৰু খানা সো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু বানপানী আহিলে যে মানুহবিলাকৰ বা গৰু ছাগলীবিলাকৰ যে ইমান কষ্ট হয় এইখিনি সমস্যা বানপানীত ভোগা মানুহবিলাকে জানে যে বানপানী আহিলে গৰু ছাগলী খোৱা লোৱা একো বস্তু নাথাকে মানুহৰ খোৱা লোৱা বস্তু নাথাকে কিমান কষ্টত মানুহ থাকে তো আপোনালোকে জনাব যে কেনেকুৱা লাগে ভিডিঅ'টো আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে দেখিব পাৰে যে বানপানী আহিলে কিমান সমস্যা কেনেকুৱা সমস্যা হয় সকলোৱে যাতে চাব পাৰে চ' বাই বাই ভালে থাকিব সুস্থ থাকিব